চশমাযোৰ ওপৰতে লৈ লৈছো দেই এইযোৰ মানে এনেই আৰু ষ্টাইলৰ চশমা পাৰ্চাৰ নাই আৰু তেনেকে সেই হ'ল মানে কথা এটা ক'ম বুলি আহিলো যোৱাকালি মানে আমাৰ ওচৰ পটেশ্বৰীহঁতৰ কিবা সকাম পাতিছে সকামত মানে মাতিব আহিলে আৰু মোক ৰাতিপুৱাই মাতিব আহিছে 9টা বজাত মাতিলে হা মই মানে ভিতৰতে ভাত বনাই আছিলো বোলো বাইদেউ মই বোলো কোন আহিলে বাহিৰত ওলাই গলো যাওঁতে ক'লে বোলে বাইদেউ আমাৰ আজি সকাম পাতিছো যাবগৈ দেই এনেকে ক'লে মই বোলো হ'ব দিয়া এনেকে ক'লো আৰু মই তাৰপা গ'লগে মই ভাবিছো দেই যোৱাকালি মানে গধূলি আমাৰ ওচৰৰ মাটি আছে হা ওচৰৰ ঘৰ মাতিব আহিছে মই মানে মাতিব অহা এইবিলাক একো গম নাপায় দেই এনেই আহিছে বুলি ভাবিছো তাৰপিছত আৰু আমাৰ পিছৰ ঘৰকো মাতিলে পিছৰ ঘৰতো গৈছে কিয় আহিছে কিয় গৈছে মই নাজানো আৰু এনেই আহিছে বুলি ভাবিছো আজি মই ভাবিলো হা সিহঁতক মাতিছে যোৱাকালি মাতিছে আৰু আজি আমাক মাতিছে তাকো 9টা বজাত মাতিব আহিছে ৰাতিপুৱা আহে হা এনেকে ভাবিলো মই যাওঁ নে নাযাওঁ এনেকে ভাবি আছো মই বোলো মাতিছে যদি যাওঁৱে আৰু খাবলৈহে মাতিছে সকাম পাতিছে যেতিয়া খোৱা লোৱাটো থাকিব খোৱাত আৰু কিহৰ লাজ যামগে আৰু এনেকে ভাবিলো তাৰপা গ'ল কথা ৰাতিপুৱা তেনেকে ভাত চাত বনাই খাই মেলি গধূলি হ'ল আৰু 4টা বাজিল নেকি 5টামান বাজিলে নেকি মানুহবোৰ অহা যোৱা কৰি আছে মই ভাবিছো কি বেছি ভিৰ হলে নাযাওঁ মানে কি হৈছে মই মানে অলপ এই ৰন্ধা বঢ়া এইবিলাক কৰি থাকিব বৰ এলাহ লাগে যুগত আৰু কিমান কৰিব তাৰ কাৰণে ভাবিলো টিফিনতকে লৈ আহিম ৰাতিপুৱালৈকে বুলি মই যোৱা নাই দেই মানুহ ভিৰ হলে আৰু এইবিলাক আনিব লাজ লাগে ন লাজ মানে কি আৰু ভাল নালাগে আৰু লাজ নাই দেই মই তেনেকে তাৰপাছত মই কি কৰিলো মানুহ যেতিয়া অকণমান অহা যোৱাটো কম দেখিলো গলো যাই পিনে আৰু বহিলো হা চাহ দিলে খাব হা গোটাই গৰমত ঘামি গৈছো ইমান গৰম লাগিছে তাৰপিছত চাহ দিলে পানী দিলে এনেকে খালো আৰু খাই পিনি বহি আছো অকণমান ভাত দিবকে বহি আছো তাৰপিছত ওচৰতে এজনীয়ে ক'লে মানে হেৰি বাইদেউ নেযায় নেকি আপুনি এনেকে ক'লে আপুনি নেযায় নেকি এনেকে ক'লে মই বোলো কিয় ভাত খাই নেযায় নেকি এনেকে ক'লো তাই আকৌ ক'লে হেৰি নহয় বাইদেউ ইহঁতৰ ভাতৰ ব্যৱস্থা কৰা নাই নহয় চাহ খাবহে মাতিছে এনেকে ক'লে মই বোলো মইতো নেজানো তাৰপিছত তুমি যোৱাগৈ এনেকে ক'লো তোমাৰ যদি যাব মন আছে যোৱাগৈ পিছত তাই ক'লে আৰু দিয়ক পিছে বাইদেউ আপুনি বহক এনেকে ক'লে মই বোলো যোৱাগৈ এনেকে ক'লো গ'লগে তেওঁ তাই গ'লগে তাৰপিছত আৰু সিহঁতৰ মানুহগৰাকী গৈছে মোৰ ওচৰত কৈছে বোলে হেৰি বাইদেউ আপুনি বহি আছে নে এনেকে ক'লে মই বোলো আছো বহি আছো তাহলে বোলো হেৰি বাইদেউ আমি মানে তেনেকে ভাত পানীৰ ব্যৱস্থা কৰা নাছিলো এনে চাহ খাবহে মাতিছো মিঠাই খাবলৈ মাতিলো এনেকে ক'লে আৰু মই বোলো হয় নেকি এনেকে ক'লে কওঁতে তাই ক'লে হেৰি দিয়ক বাইদেউ বহি দিয়ক বাইদেউ বেছি টাইম নালাগে আৰু ভাত হ'বলৈ একো নহয় দিয়ক আহিছে যেতিয়া খাই যাব আৰু এনেকে ক'লে মই বোলো নেলাগে নেকি নেখাওঁ এনেকে ক'লো একো নহয় দিয়ক বাইদেউ বহি দিয়ক অকণমান টাইমহে একো নহয় এনেকে ক'লে মই বোলো দিয়ক পিছে ময়ো আৰু খাব কাৰণেহে কৈছো ময়ো নোখোৱাকে আহিম নেকি বহিলো দেই বহুত সময় বহিলো 2 ঘণ্টামান বহিলো নেকি ৰখিছো আৰু খোৱা কাৰণে আৰু কিহৰ লাজ তাৰপিছত ভাত হ'ল তাৰপিছত হেৰি বাইদেউ আহক এনেকে মাতিলে পিছত গলো খালো মই মাংস লৈছো ব্ৰইলাৰ আছিলে দেই ললো ঠিকছে 2বাৰমান ললো ভাত 2বাৰমান ললো মাংস খুজি ললো 2বাৰমান খোৱাৰ আৰু কি হ'ল তাকে তাৰপিছত আৰু ক'লে হেৰি বাইদেউ আপোনালোকৰ মাইনাজনী নাহিলে দেখোন তাৰপিছত মই ক'লো কি মাইনাজনী আমাৰ মাইনাজনী তাই মানে হেৰি গধূলি টাইমত নোলাই নহয় ঘৰৰ পৰা এতিয়া আকৌ ৰাতিয়ে হ'লগে তাই পঢ়ি থাকেগে তাই আমাৰ পঢ়ি থাকে বোলে বাহিৰৰ ওলোৱা স্বভাৱ নাই যে তাই এনেকে ক'লো তাৰপিছত হেৰি কৰো তেনেহ'লে মাইনালৈকে হেৰি লৈ যাওক প্ৰসাদ লৈ যাওক মিঠাই লৈ যাওক এনেকে ক'লে মইতো দিলে ভালে পাওঁ টিফিনটো এনেই আনিছোনে তাৰপিছত
ক'লে আৰু মই বোলো দি দিয়ক এনেকৈ ক'লো তাৰপিছত হেৰি কৈছোঁ হেৰি নহয় ভিতৰত সোমাব লৈছিলে আৰু দিবৰ কাৰণে মই বোলো ক'লো হেৰি মই বোলো ক'ব দিছোঁ ৰচোন সেই টিফিনটোকে লৈ যাচোন মাংস অকণমান দিব থাবি এনেকৈ বোলো তেওঁ মুখখন অলপ কুচমুচ কৰিলে আৰু অলপমান দিওঁ নিদিওঁ এনেকুৱা ভাবিলে জানো তাৰপিছত দিয়ক পিছে বাইদেউ দি দিম দিয়ক এনেকৈ ক'লে আৰু পিছত হেৰি দিলে দেই আৰু টিফিনটো মই তেনেকুৱা আৰু টিফিনটো মই ইমান ডাঙৰ এটা আনিছোঁ মানে অকলে কাৰণে নহয় আৰু দেই টিফিনটো ডাঙৰ নিছোঁ তাৰপিছত আৰু হেৰি কৰিলোঁ টিফিনটো দিলে মাংসখিনি আনিলোঁ মই বোলো টিফিনটো পাই কিনে বাইদেউ এতিয়া মই যাওঁগৈ দেই এনেকৈ ক'লোঁ ধুনীয়াকৈ মাতিছোঁ আকৌ অহা টাইমত ধুনীয়াকৈ মাতিছোঁ তাৰপিছত মই 8টামান বজাত আহিলোঁ দেই বৰ গৰম 8টামান বজাত আহি শুই থাকিলোঁ শুই ৰাতি 11টামান বজাত মোৰ বৰ ভোক লাগিল আকৌ মাংস থকাৰ কাৰণে কি জানে তাৰপিছত খালোঁগৈ তাৰপিছত ভাত আছিলে ভাত আকৌ আছিলে তাৰপিছত হেৰি কৰিলোঁ ভাত থকাৰ কাৰণে খালোঁগৈ মাংসখিনি খালোঁ খাই বৈ কি কৰিলোঁ এইখিনিতো গোন্ধাই যাব পাৰে গৰম দিন কি কৈছোঁ টিফিনটোৰ তলতে এনেকৈ এটা ডাঙৰ বাচনত পানী থৈছোঁ পানীৰ ওপৰত সেই টিফিনটো থৈছোঁ মানে পানীতে এনেকৈ তিয়াই থলোঁ আৰু সেই টিফিনটো তাৰপিছত শুই থাকিলোঁ ৰাতিপুৱা আৰু উঠি খাই দিলোঁ কেলে ওচৰ চুবুৰীয়াৰ গোটেইখিনি মানুহ মাতিলা আমাক যে লাষ্টত মাতিলা কেলে মাতিলা ময়ো তাৰে প্ৰতিশোধটো ল'লোঁ বাপেকে মাংস ৰাতিপুৱালৈ আনিলোঁ ৰাতিও খালোঁ দিয়ক এইটোৱে কথা ক'ব আছিলে মোৰ আৰু বেলেগ একো নহয় মোক চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব